নমস্কাৰ আপোনালোক সকলোকে বিদিশাস ব্লগৰ এটি নতুন ব্লগলৈ মই বিদিশাই বহুত বহুত স্বাগতম জনালো ফাইনালি আমি মানে মই এমাহ পাছত আৰু আহি গৈছো নতুন ব্লগৰ হৈতে কাৰণ মানে বহুত কিবা কিবি এক্সাম চলি আছিল সব শেষ হ'ল আজিৰ পৰা সামাৰ ভেকেশন ষ্টাৰ্ট হৈছে আজিৰ পৰা পুৰা কি এনজয়মেন্ট হ'ব আৰু এতিয়া আমি ক'ত যাম এতিয়া कुछ बोल चला इने की बिलके डाउन दी जाय मुख কথা নাই কিন্তু মই নিজে কাফি মোৰ ব্লগৰ কাৰণে মোক বেলেগ মানুহক নালাগে তেতিয়া আমি যাম ডমিনোজ নলবাৰীত প্ৰথমবাৰৰ বাবে ডমিনোজ মানে খোলা হৈছে আৰু আমি সেই কাৰণে আমি তাত যাম আজি যেহেতু পৰীক্ষাও হৈ গৈছে যাও ডমিনোজকে যাও ফুৰি আহো এবাৰ অলপমান মনটো ভাল লাগিব সো ব্লগটো শেষলৈকে চাই থাকিব বহুত দিনৰ মূৰত ওৱাচ টাইম মোৰ কমি গৈছে একেবাৰে কিছুমানে চাগে মোক আনসাবস্ক্ৰাইব কৰিব ধৰিছে কিন্তু নকৰিব সৰি আই এম সৰি ফৰ ডেট এনে অলপ প্ৰব্লেম আছিল সেইকাৰণে এতিয়া মই ব্লগ দিব চেষ্টা কৰিম একেদিন অকমান ফ্ৰিকুৱেণ্টলি চাই থাকিব শেষলৈকে ব্লগটো ওৱাচ টিল দ্য এণ্ড তুমি কিবা পাবা হেল্ল' কি কৰিছে বাই বাই উৎসৱে আমি ক'ত যাব এইটো বুজিব এইবিলাক কৈ একদম মানে ফাল্টু মানুহ মই ফৰচুনত দেখা পাইছোঁ সেই ৰাস্তা মানে ফৰচুনাৰ সঁচাকৈ আমাৰো ভাল লাগে বহুত ফৰচুনাৰ কিন্তু মানে এই যেনেকুৱা ৰিয়েকশ্যন দিছে নহয় এতিয়া আমাৰ মোটামুটি 8:30 বাজি গৈছে আৰু আমি এতিয়া যাব ওলাইছোঁ চাগে চন্দ হৈ যাব ক'ব নোৱাৰোঁ পাই গ'লোঁ ফাইনেলি ডমিনোজ চাগে জাগাই নাপায় দেৱতৰ মাৰ কি দেৱতৰ তো মাৰা নাই গাইজ আমি চিকেন পেপাৰনি অৰ্ডাৰ দিছোঁ পিজ্জা আৰু মানে লাৰ্জ এটা দিছোঁ আৰু বাকী পেপচি লাগিছে গোটেই কমপ্লিট হোৱা নাই ইণ্টেৰিয়াৰ চলি আছে ডিজাইন মই ভিডিঅ' লগাই দিম নহ'লে আহিব খাই পেলাই জনাইছোঁ অৱস্থা ডমিনোজত আহি এই অৱস্থা চাওক গাইজ মানে ফটো মাৰিব চাচোন কেনেদৰে আমি হল এতিয়া আমাৰ খল হয় কিন্তু মানে কি ইয়াতে ডমিনোজত আহি এনেকুৱা বিহেভ কৰিছে মানে আপোনাক মই ক্লিপটো যে দেখাইছোঁ একদম এনেকৈ খাই আছে বাপৰে পেপচি আমি এতিয়া যাওঁ ভাল লাগিছে আৰু মই ঘৰত যা কৰিছোঁ বাকী মানে এবাৰ নতুন হিচাপে ৰিভিউটো দি দিওঁ ৰিভিউটো বহুত ভাল মানে বহুত ভাল লাগিছে পিজ্জা বহুত টেষ্টি আছিল আমি নন ভেজে পিজ্জা অৰ্ডাৰ দিছিলোঁ আমি যিহেতু অলপ হেই কিবা আৰু ইজিতে বাপৰে ইজি একেবাৰে একদম তাতে এনেকৈ খাই আছে মানে আমাৰ বেজতে হৈ গৈছে এনেকৈ খাই আছে মানে আমিও তেনেকেই খাওঁ আচলতে আমি আমাৰ অৰিজিনেলিটিটো পাহৰি নাযাওঁ আমি তেনেকেই খাওঁ আমি তেনেকৈ খাওঁ আৰু গাইজ ভিডিঅ'টো শ্বৰ্ট হ'ব পাৰে কিন্তু চাব যিখিনি দিছোঁ মই আৰু অলপমান লং নকৰাকে ভিডিঅ'টো